ভূমিহীনক ভূমি প্ৰদান কৰিব লাগিবই। উচ্ছেদৰ নামত ৰাজনীতি বন্ধ কৰক। উই ৱান্ট জাষ্টিস। অসম চৰকাৰ হাই হাই। অসম চৰকাৰ হাই হাই। ভূমিহীনক ভূমি প্ৰদান কৰিব লাগিবই। লং লিভ। চৰকাৰে যি অমানৱীয় উচ্ছেদ চলাই আছে আপোনালোকে জানে। ৰিচেণ্টলি গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰত যি উচ্ছেদ অভিযান আৰম্ভ কৰিছে চৰকাৰে, তাৰ অমানৱীয় উচ্ছেদৰ প্ৰতিবাদত আজি গোটেই অসম জুৰি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ যিটো নিৰ্দেশ মৰ্মে আজি অৱস্থান 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী প্ৰত্যেক জিলা সদৰত পালন কৰা হৈ আছে। হয়, আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই। আমছে সদায় কৈ আছে কথাটো, কিন্তু মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতি কোনো কাণ সাৰ দিয়া নাই। কাৰণ আমি আগতীয়াকৈ কৈ আছোঁ যে যদি উচ্ছেদ চলাব লাগে তেওঁলোকক সংস্থাপন দি তাৰপিছত উচ্ছেদ কৰক। কিন্তু এনেকুৱাকৈ অমানৱীয় উচ্ছেদ চলাই এইখিনি মানুহ আজি আপোনালোকে চাইছে ইমান বৰষুণত ৰ'দত এই মানুহখিনি তাত কেনেকৈ জীয়াই আছে। ৰাস্তাৰ কাষত থিয় হৈ পলিথিনৰ তলত থিয় হৈ তেওঁলোকে জীৱন কটাবলগীয়া হৈ আছে। এই মানুহখিনি নিয়াৰ এবাউট 8,000 ফেমিলি ক'ত যাই উপস্থিত হ'ব, ক'ত থাকিব, কেনেকৈ আছে, এইটোক এটা চৰকাৰে চিন্তা কৰিব লাগিছিল। যিহেতু তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকৰ সংস্থাপনৰ খাদ্য অন্ন বস্ত্ৰৰ যিটো ব্যৱস্থা এইখিনি চৰকাৰে কৰি দিব লাগিছিল। কিন্তু এইখিনি আমি দেখা পোৱা নাই। চিকিৎসা সেৱাও নাই। এনেকুৱা এটা পৰিস্থিতিত এতিয়া পৰীক্ষাৰ সময়, পৰীক্ষা চলি আছে, ছাত্ৰ ছাত্ৰী যিবিলাক পৰীক্ষা দিবলগীয়া আছে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈছে। এইবিলাকৰ বিৰুদ্ধে যি অমানৱীয় উচ্ছেদ, এই মানুহবিলাকৰ যিটো এটা বিশৃংখল পৰিৱেশ, মানুহ গৰ্ভৱতী মহিলা আছে, সৰু সৰু কণ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ যি অৱস্থা, দুৰ্ভগীয়া পৰিস্থিতি, এই পৰিস্থিতিৰ কাৰণে আমি চৰকাৰৰ বিৰুদ্ধে আজি অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ। অৱস্থান ধৰ্মঘট 2 ঘণ্টা কাৰ্যসূচী। আৰু মুখ্যমন্ত্ৰী মহোদয়ক মই আকৌ এবাৰ সকীয়াই দিব বিচাৰিছোঁ এই সভাখনৰ জৰিয়তে, যাতে এনেকুৱা উচ্ছেদ অভিযান আৰু নকৰে। যদি কৰে পুনৰ সংস্থাপন দি তেওঁলোকৰ পুনৰ ব্যৱস্থা কৰি দি পেলাই উচ্ছেদ কৰক, তাত আমাৰ ক'বলগীয়া একো নাই। আৰু যদি এনেকুৱা কৰে তাৰ বিৰুদ্ধে আজি হয়তো ইয়াত আমি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছোঁ। অন্যথাই আমি ইয়াতকৈ বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিম। ক'বলৈ কোনো ভাষা নাই। আজি অসমত যিদিনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আসনত বহিছে, ঠিক সেইদিনাৰ পৰাই অসমৰ সংখ্যালঘু মুছলমানখিনিক টাৰ্গেট কৰি বাছি বাছি উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকে জানে যিসকলক মানুহক উচ্ছেদ কৰা হৈ আছে সেই মানুহখিনি অসমৰ বাসিন্দা হয়, ভাৰতৰ নাগৰিক হয়। এই নাগৰিকখিনিক উচ্ছেদ কৰাৰ আগত আইনমতে, সংবিধান মতে সেই মানুহখিনিক আগত পুনৰ সংস্থাপন দিব লাগে, তাৰ পিছতহে উচ্ছেদ কৰিব পাৰিব। কিন্তু দেখা যায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সময়ে সময়ে বিভিন্ন ধৰণৰ কটু মন্তব্য কৰি আছে, আকৌ আমাৰ মানুহখিনিক সময়ে সময়ে উচ্ছেদ কৰি আছে। যেতিয়া ঠাণ্ডাৰ বতৰ আহে তেতিয়া উচ্ছেদ কৰে, যেতিয়া বৰষুণৰ সময় আহে তেতিয়া উচ্ছেদ কৰে। এই মানুহখিনিক অত্যাচাৰ কৰি হিমন্ত বিশ্ব শৰ্মাই মাৰি পেলাব বিচাৰিছে। মই এই ধৰ্ণা কাৰ্যস্থলীৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ। আপোনাৰ যদি মানৱীয়তা আছে, আপুনি যদি মানুহ হয়, তেনেহ'লে সেই গোৱালপাৰাৰ মানুহখিনিৰ প্ৰতি অলপ দৰদ দেখাওক। সেই মানুহখিনি কেনেকৈ আছে সেইখিনি অলপ চাবলৈ ব্যৱস্থা কৰক। নিৰ্লজ্জ নিচিনা মানুহখিনিক উচ্ছেদ কৰি ক'ত পঠাব বিচাৰিছে আপুনি? আমি দাবী জনাইছোঁ সেই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগিব। যদি পুনৰ সংস্থাপন নিদিয়ে আমি ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিম। তাত যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব। আৰু আপোনালোকে দেখিছে যোৱাকালিও হিমন্ত বিশ্ব শৰ্মাই নিৰ্লজ্জৰ নিচিনা সাম্প্ৰদায়িক বাৰ্তা সংবাদ মাধ্যমৰ জৰিয়তে কৈছে যে ধুবুৰীত যি অপ্ৰীতিকৰ পৰিস্থিতি হৈছে, মন্দিৰৰ সন্মুখত যি বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি যি বাংহলে বিতৰ্ক কৰি আছে, সেই উদ্দেশ্যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মন্দিৰত যদি তেনেকৈ ওলায় তেনেহ'লে আপোনালোকে মছজিদত গৈ গাহৰিৰ মাংস থৈ আহক। এনেকুৱা পাগল মুখ্যমন্ত্ৰী পৃথিৱীৰ বুকুত, ভাৰতবৰ্ষৰ বুকুত আৰু দ্বিতীয় এজন আমি দেখা নাই। গতিকে আমি আহ্বান জনাইছোঁ, আপোনাৰ যদি মানসিক ভাৰসাম্য হেৰুৱাইছে তেনেহ'লে আপুনি তেজপুৰ মানসিক হস্পিটেলত গৈ ভৰ্তি হ'ব লাগে। তাত যিমানখিনি চিকিৎসাৰ খৰচ লাগে আমি আমচুৱে বহন কৰিম। তথাপিও আপুনি এনেকৈ পাগলৰ দৰে প্ৰলাপ নবকি অসমৰ ৰাইজৰ, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ কল্যাণৰ কাৰণে কাম কৰক, আমি এইটো বিচাৰিছোঁ। যে অসমত সন্মুখত বিধানসভা ইলেকশ্যন আহি আছে,
এই বিধানসভা ইলেকশ্যনত বিজেপি চৰকাৰ অনাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে চেষ্টা কৰি আছে। যেতিয়া দেখিছে অসমৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাবলৈ আৰম্ভ কৰিছে, ঠিক সেই সময়তেই হিমন্ত বিশ্ব শৰ্মাই অকল সংখ্যালঘু মুছলমানখিনিক টাৰ্গেট কৰি একপক্ষীয়ভাৱে হিন্দুখিনিৰ ওচৰত ভাল হোৱাৰ কাৰণে এনেকুৱা চেষ্টা কৰি আছে। এই চেষ্টাক আমি ধিক্কাৰ জনাইছোঁ। আমি অসমত যিমান জনগোষ্ঠী আছোঁ সকলো জনগোষ্ঠী একেলগে বসবাস কৰি এখন সুন্দৰ অসম, শংকৰাজানৰ অসম গঢ়িবলৈ আমি সকলো সময়ত যত্নপৰ কৰি আছোঁ। এই সময়ত হিমন্ত বিশ্ব শৰ্মা বিভিন্ন সময়ত মানে সাম্প্ৰদায়িক বাৰ্তা প্ৰেৰণ কৰি সাম্প্ৰদায়িক কাম কাজ কৰি মানুহক মানে যি ধৰণে উচতনি বক্তব্য দি আছে, ইয়াক আমি অসমৰ কোনো জনগোষ্ঠীয়ে ইয়াক গ্ৰহণ নকৰে। আমিও ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ।